সুপ্ৰভাত। আজি আকৌ আহিলোঁ। আজিও আকৌ এটা ভিডিঅ' দিওঁ, অলপ কথা পাতোঁ আপোনালোকৰ লগত। এতিয়া এনেকুৱা শুনিছোঁ বোলে বৰ ডাঙৰ ভূমিকম্প এটা আহিব, 8 কিবা বুলি এনেকৈ শুনি আছোঁ দেই। একদম কাৰো সকলোৰে মুখে মুখে শুনি আছোঁ আৰু বোলে এনেকুৱা এটা ভূমিকম্প আহিব। গতিকে ভূমিকম্প আহি মৰাৰ আগতে আৰু যিকেইটা দিন জীয়াই থাকোঁ বোলো ভালকৈ থকাই ভাল আৰু ভালকৈ পিন্ধি উৰি ভালকৈ খাই মেলি ঘৰৰ মানুহকেইটা একদম ফূৰ্তি ফাৰ্তাকৈ থকাই ভাল আৰু বেছি চিন্তা কৰি লাভ নাই, হয় নাই? যদিহে মৰিবই লাগে আৰু মৰাৰ আগত আৰু থকাকেইদিনা ভালকৈ থকাই ভাল। এনেইনো মিছামিছিকৈ অবাবত কিছুমান চিন্তা কৰি থাকিনো কি লাভ আছে? যদিহে মৃত্যুটো ইমান সহজ, মৃত্যু হোৱাৰ আগৰ দিনকেইটা অকণমান ভালকৈ থকাই ভাল। সেইকাৰণে এতিয়া ভালকৈ থাকিবলৈ লৈছোঁ আৰু ভাল কথা পাতিবলৈ লৈছোঁ আৰু অকল হাঁহি থকাটোহে এতিয়া ভাবিছোঁ। হাঁহি থাকিম, ফূৰ্তিকৈ থাকিম, খাম বম, এইটোহে এতিয়া চিন্তা আৰু বেলেগ চিন্তা কৰি আৰু একো লাভ নাই। যদিহে আমি আমাৰ শেষটো সময়টো কেতিয়া হয় একো নাজানো, হঠাৎ হয়তো কেতিয়া হৈ যাব পাৰে। কোনেও বাৰু এই কথাটো নেভাবেই, এনেই কৈছোঁ আৰু। সেইদিনা ৰাস্তাতে ফুৰি থাকোঁতে কেইগৰাকীমান আইতা লগ পালোঁ, তেওঁলোকেও ফুৰি আছে দেই। এগৰাকী চাগে 75+, এগৰাকী চাগে 85+ এনেকুৱাই হ'ব। তেওঁলোকে খোজকাঢ়ি আছে আৰু ময়ো তেনেকৈ খোজকাঢ়ি তেওঁলোকক মাত এষাৰ দিছোঁ, ভালে আছেনে? তেওঁলোকে ভালে আছোঁ বুলি কোৱা নাই, খালি মোক ক'লে, কিনো আৰু আই, এই টেমি কটাৰীখন কাটি যেতিয়া একেবাৰে ধাৰ নাইকিয়া হয়, যেনে এটা চুকত পেলাই থৈ দিয়ে। এতিয়া আৰু আমাৰো জীৱনটো সেই একেই আৰু তেনেকেই আৰু ক'ৰবাত পৰি থাকিবলগীয়া হৈছে আৰু। তেওঁলোকে হয়তো কি অৰ্থত কথাটো কৈছে মই বুজি ইমান ঠিক পোৱা নাই। হয়তো তেওঁলোকে এতিয়া ধৰা বেমাৰে আজাৰে কিবা কাম চাম কৰিব নোৱাৰে। আগতে যিমান সুস্থ সবলভাৱে দৌৰা দৌৰি কৰি কিছুমান কাম কৰিব পাৰে, হয়তো এতিয়া তেওঁলোকৰ বয়সৰ কাৰণে হয়তো সিমান তেওঁলোকে কাম বন কৰিব নোৱাৰিবও পাৰে। তেনেকুৱা কাৰণেও হয়তো সেইটো কথা ক'ব পাৰে, বা তেওঁলোকৰ ভিতৰৰ দুখটো কি নাজানো। কিন্তু ভালনে বুলি সোধাত তেনেকৈ মোক যেতিয়া কথাষাৰ ক'লে, তেতিয়া আকৌ বহুত প্ৰশ্ন মনলৈ আহি যায় নহয়। মনত ভাল বেয়া বহু প্ৰশ্নই খেলা কৰি যায়। তাৰ মাজতে তেওঁলোকে এটা কাহিনী ক'লে। সেই কাহিনীটো হৈ যোৱা হ'ল আজি 2 বছৰমান চাগে। সেই কাহিনীটোৰ কথা ৰখাই লৈ ক'লে, সেই যে তেতিয়া সেই ঘটনাটো, যিটো ঘটনা ঘটিছিল, যাৰ কাৰণে কেইবাগৰাকীও মহিলাই কান্দিবলগীয়া হৈছিল, সেই ঘটনাটোৰ কথা ক'লে। আৰু কি, যিসকল মহিলাৰ নিজৰ স্বামীজন হেৰাই যায়, তেওঁলোকে বোলে একো পবিত্ৰ কাম কৰিব নালাগে। সেই তেনেকুৱা ধৰণৰ কথা কিছুমান এগৰাকী মহিলাই কৈছিলে। কোনোবা শুভ কামৰ একোৱেই কৰিব নালাগে বোলে। তেওঁলোক চাগে আৰু সমাজত চাগে তেওঁলোকক কি বুলি ভাবে আমিতো নাজানো আৰু সেইবিলাক আমাৰ সমাজে পাতি লোৱা নিয়ম। কিন্তু সেই আইতাকেইগৰাকীয়ে এষাৰ কথা ক'লে যে সেইবোৰ মূৰ্খ মানুহেহে কয়, যাৰ একেবাৰে জ্ঞান নাই, জ্ঞানশূন্য এবিধ যে মানুহ আছে সমাজত, সেই জ্ঞানশূন্য মানুহবিলাকেই তেনেকুৱা ধৰণৰ কথা কয়। তোমালোকে সেইবিলাক কথা নেভাবিবা। কাৰণ যেতিয়া ধৰ্মৰ নাম লৈ কুন্তী কোন আছিলে? কুন্তী, প্ৰথমতে কুন্তীৰ নামটো যে লয়, কুন্তী মানুহজন আছিলে জানো? তেওঁতো মানুহজন একেবাৰে সৰুতে ঢুকাই গৈছিলে। তেনেকুৱা কিছুমান উদাহৰণ দিলে। অৱশ্যে এইবোৰ আমি একো কোৱা নাছিলোঁ। তেওঁলোকে চাগে সেইটো কথা ক'ৰবাত শুনিলে, বা তেওঁলোকৰো চাগে কিবা এটা দুখ পাইছে চাগে সেইটো কথাত, যিহেতুকে তেওঁলোকৰো মানুহকেইজন নাই। গতিকে চাগে সেইটো কথাই তেওঁলোকৰো মনত আঘাত দিলে। সেইকাৰণে চাগে তেওঁলোকে ইমান দিনৰ পিছতো সেই কথাটো আমাকো কৈছে, যে জনাইছে তেনেকুৱা ধৰণৰ একো কথা নাই। যাৰ একেবাৰে জ্ঞানশূন্য মানুহ এবিধ থাকে সমাজত, সমাজ ভঙা এবিধ মানুহ থাকে, সেই তেনেকুৱা ধৰণৰ মানুহবিলাকেহে তেনেকুৱা ধৰণৰ সেই কথাবিলাক চিন্তা চৰ্চা কৰে, যিবিলাক কৰিব নালাগে, যিবিলাকৰ কোনো অৰ্থ নাই। সেই কেইগৰাকী আইতাৰ মনোভাৱটো দেখি ভাবিলোঁ, সঁচাকৈ দেই,
বহু মানুহে ওলাই নাহিব পাৰে সমাজত, জ্ঞানৰ ক্ষেত্ৰত বহুত মানে ওপৰত থাকে তেওঁলোক, ভিতৰতে থাকিও তেওঁলোকে বহুত মানে উচ্চ মনৰ মানুহ তেওঁলোককে সঁচাকৈ প্ৰণাম কৰিব লাগে। আমাৰ ইয়াত কিছুমান সমাজত বহুত জনা দেখুওৱা, মোতকৈ আৰু পৃথিৱীত জনা কোনোৱে নাই, এনেকুৱা এবিধ মানুহ আছে সমাজত। মানে তেওঁলোকে গোটেই পৃথিৱীৰ সৰ্বোচ্চ কথা জানে আৰু বেলেগ মানুহে একো নাজানে, মূৰ্খ। বুজাবলৈ গ'লেও তেনেকুৱা মানুহক ধৰ্মৰ ক্ষেত্ৰত হওক, কিবা ক্ষেত্ৰত হওক, নিয়ম নীতিৰ ক্ষেত্ৰত হওক, তেওঁলোকেই সৰ্বজ্ঞানী। মানে তেওঁলোকতকৈ আৰু ওপৰত কোনো নাই। কিন্তু সেই আইতাকেইজনীক দেখি এনেকুৱা লাগিলে তেওঁলোকহে সঁচাকৈ প্ৰকৃততে জ্ঞানী, ইমান কথা জানে, কিন্তু তেওঁলোকক ইমান মেলে মিটিঙে নেদেখোঁ, ভিতৰতে সোমাই থাকে। কিন্তু ভাবিছোঁ তেওঁলোকে মানুহক দেখুৱাই যি টি কৰি নুফুৰে, কিন্তু জ্ঞানৰ ফালৰ পৰা সঁচাকৈ সেই আইতাকেইগৰাকী কিন্তু বহুত ওপৰত। তেওঁলোকৰ এষাৰ কথাই তেওঁলোকৰ প্ৰতি শ্ৰদ্ধাত মোৰ দূৰ খালে, মোৰ ভাল লাগিলে। সেইকাৰণে সেই কথাখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। সকলো মানুহৰে যদি মানসিকতা সেই আইতাকেইগৰাকীৰ নিচিনা হ'লহেঁতেন, তেতিয়াতো সমাজত কিছুমান মানুহে অবাবতে কেতিয়াবা চকুলো টুকিবলগীয়া নহ'লহেঁতেন। আমাৰ মানুহে বহুতো মানে এতিয়া ইমান বিজ্ঞানৰ ইমান উন্নত দিনতো এতিয়া মানুহৰ মনবোৰ ইমান ঠেক মনোবৃত্তি হৈ আছে, ভাবিবই নোৱাৰি। এনেকুৱা আইতাকেইজনীমান তেনেকুৱা মানসিকতাৰ মানুহ যদি সমাজত থাকে, তেতিয়াহে সমাজখন অলপ সংশোধন হ'ব। তাকেই ক'লোঁ, আজি কথাখিনি ক'বলৈ কিবা মোৰ মনত খুন্দিয়াই আছিল, মন গৈ আছিল, সেইকাৰণে আপোনালোককো ক'লোঁ। কিছুমান কথাৰ কোনো অৰ্থ নাই। কিছুমান একেবাৰে নজনা নুশুনা মানুহে সমাজখন ভাঙিবৰ বাবে কিছুমান নিজে বনাই লোৱা কথা, বনাই লোৱা নিয়মেৰে মানুহবিলাকক শোষণ কৰিব বিচাৰি থাকে। আপোনালোকেও নিজৰ জ্ঞানেৰে যিটো শুদ্ধ বুলি ভাবে সেই কামখিনিহে কৰিব। কোনো এজন ইয়াত আমাৰ মহাপুৰুষ নাই, শংকৰদেৱ মাধৱদেৱৰ নিচিনা কোনোবা এজনে কিবা কথা এটা ক'লেই যে সেইটো শুদ্ধ হৈ যাব। তেওঁ প্ৰকৃততে কিমান শুদ্ধ সেইটো চাইহে আপোনালোকে বিচাৰ কৰিব। তেওঁ প্ৰকৃততে কাৰ্যপন্থাটো কি কাৰ্য কৰি আছে, তেওঁ সমাজৰ কাৰণে উন্নত হোৱা, সমাজৰখন সংশোধন হোৱা কিবা কাম তেওঁ কৰিছেনে সমাজৰ বাবে, সেইখিনি চাই ল'ব প্ৰথমতে, তাৰ পৰাহে কথাবোৰ বিশ্বাস কৰিব। এনেই অবাবতে কোনোবা এগৰাকী মানুহে কিবা কথা এটা ক'লে বুলি বিশ্বাসত নল'ব। ধন্যবাদ।